হেল্ল' পুনৰবাৰ স্বাগতম জনাইছোঁ স্মৃতি ক্ৰিয়েশ্যনছলৈ। যদি মোৰ ইউটিউব চেনেলটো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই আপোনালোকক দেখুৱাম তিনিটাকৈ, হয় এটা দুটা নহয় তিনিটাকৈ কঁঠাল গুটিৰ ৰেচিপি। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথমেই আমাক লাগিব কঁঠালৰ গুটি। মই বগা যিখিনি বাকলি সেই বাকলিখিনি এৰুৱাই লৈছোঁ। বহুতখিনি কঁঠালৰ গুটি লৈছোঁ কাৰণ যিহেতু মই আপোনালোকক কৈছোঁৱেই যে আজি মই এটা ৰেচিপি নহয়, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ তিনিটাকৈ ৰেচিপি। সেইবাবে মই অলপমান কঁঠালৰ গুটিৰ পৰিমাণটো বেছিকৈ লৈছোঁ। কঁঠাল গুটিৰ বগা বাকলিখিনি এৰুৱাই লোৱাৰ পাছত মই এই কঁঠালৰ গুটিখিনি ভালদৰে পানীত ধুই ল'ম। এনেদৰে এই পানীখিনিত মই ধুই ল'ম। আৰু ভালদৰে এই কঁঠালৰ গুটিখিনি ধুই লোৱাৰ পাছত মই এটা বাতিত কাঢ়ি ল'ম। যিহেতু আপোনালোকে দেখিছে বহুতখিনি কঁঠালৰ গুটিৰ বাকলি মই এৰুৱাই লৈছোঁ কাৰণ মই তিনিটাকৈ আপোনালোকক ৰেচিপি আজি দেখুৱাম। সেইবাবে প্ৰথমটো ৰেচিপি মই আৰম্ভ কৰিবলৈ লৈছোঁ। যদি মোৰ এই চেনেলটোৰ ৰেচিপিবোৰ আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া প্ৰথমটো ৰেচিপিৰ বাবে মই কঁঠালৰ গুটিখিনিৰ যি ৰঙা বাকলি সেই ৰঙা বাকলিখিনি কিন্তু এৰুৱাই লোৱা নাই। এনেদৰে দীঘলীয়াকৈ কাটি লৈছোঁ। দীঘলীয়াকৈ কাটি ল'লে দেখিবলৈও ভাল হয় আৰু সোনকালে সিজেও। সেইকাৰণে মই গোটাকৈ এই কঁঠালৰ গুটিখিনি দি লোৱা নাই, দীঘলীয়াকৈ এনেদৰে কাটি লৈছোঁ। আৰু বাকী থকা এইখিনি কঁঠালৰ গুটি মই আন এটা ৰেচিপিৰ বাবে ৰাখি থ'ম। এতিয়া দীঘলীয়াকৈ কাটি লোৱা এই গুটিৰ লগত মই আনিছোঁ এয়া সৰু আলু আৰু কঁঠালৰ গুটিৰ ভাজি। কিন্তু অকল সৰু আৰু কঁঠালৰ গুটিৰ ভাজিনো কিমাননো খাব, তাৰ লগত মই এটা পেষ্ট বনাই লৈছোঁ। সেয়া হৈছে আফুগুটি, পিঁয়াজ আৰু আদা নহৰু। এই আফুগুটি পস্তু দানা পানীত তিয়াই ৰাখিছিলোঁ। এটা পিঁয়াজ লৈছোঁ আৰু লগত লৈছোঁ আদা নহৰু, আৰু এই গোটেইখিনি মই এটা পেষ্ট বনাই ল'ম। এয়া মই পেষ্ট বনাই ল'লোঁ। এতিয়া মই ল'ম এখন কেৰাহী আৰু এই পেনখনত মই অলপ মিঠাতেল দি দিম। পেনখন ভালদৰে গৰম হ'বলৈ দিয়ক। তাৰ পাছত এই পেনখনত মই দি দিম পাঁচফোৰণ আৰু শুকান জলকীয়া। তাৰ পাছতেই মই দি দিম সৰু আলু আৰু কঁঠালৰ এই গুটিখিনি একেলগে দি দিম, কাৰণ কঁঠালৰ গুটিখিনি মই বইল কৰি লোৱা নাছিলোঁ। সেইবাবে আলুখিনি সিজোতেও টাইম লাগিব আৰু কঁঠাল গুটিখিনি সিজোতেও টাইম লাগে যিহেতু, সেইবাবে মই দুয়োটা একেলগেই দি দিছোঁ। অলপ সময় এনেদৰে ভাজি ল'ম। তাৰ পাছত মই দি দিছোঁ হালধিৰ গুড়ি। হালধিৰ গুড়ি দিয়াৰ পাছত পুনৰ মই ভাজিম। আৰু তাৰ পাছত মই এইবাৰ দিম নিমখ আন্দাজমতেই দিব আপোনালোকে, কাৰণ যিসকলে কমকৈ খায় তেওঁলোকে কমকৈ দিলেও হ'ল, আৰু কিছুমানে হয়তো বেছিকৈ খায়। মই অলপমান নিমখ বেছিকৈ খাওঁ, সেইবাবে মই নিমখৰ পৰিমাণটো বেছিকৈ দিছোঁ। অলপ সময় ভজাৰ পাছত এইবাৰ আমি দি দিম গুড়ি মছলাখিনি। এয়া হৈছে ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু ৰেড চিলি পাউডাৰ। গোটেইখিনি দিয়াৰ পাছত পুনৰ ভাজিব লাগিব। আৰু অলপ সময় ভজাৰ পাছতেই মই দি দিছিলোঁ আফুগুটিৰ সেই পেষ্টখিনি। আৰু এই পেষ্টখিনি দিয়াৰ পাছত এনেদৰে আমি অলপ সময় ভাজি থাকিব লাগিব। আৰু অলপ সময় এনেদৰে ভজাৰ পাছত আমি ঢাকি ৰাখি মিডিয়াম ফ্লেমত এই ভাজিখিনি বনাব লাগিব, কাৰণ মই কৈছোঁৱেই যে কঁঠালৰ গুটিখিনি মই বইল কৰি লোৱা নাছিলোঁ। সেইবাবে অলপ সময় লাগে কঁঠালৰ গুটিখিনি সিজোতে, সেইবাবে ঢাকিয়ে মই এই কঁঠালৰ গুটিখিনি বনাইছোঁ। আৰু ৰেডি হৈ গ'ল আমাৰ প্ৰথমটো ৰেচিপি
আফুগুটিৰে কঁঠালৰ গুটি। এইবাৰ দ্বিতীয়টো ৰেচিপি লৈ আহিছোঁ। এয়া খুবেই সহজ আৰু বহুতে হয়তো ট্ৰাই কৰিছে। মই 2টা আলু লৈ লৈছোঁ, বইল আলু। এই আলুখিনিত মই দি দিছোঁ পিঁয়াজ আৰু জলকীয়া, কিন্তু পিঁয়াজ আৰু জলকীয়াখিনি অলপ বেলেগ ধৰণে লৈছোঁ। আহক তেনেকৈনো মই পিঁয়াজখিনি বনাই লৈছিলোঁ, সেয়া মই এবাৰ দেখুৱাব লৈছোঁ। খুবেই সহজ। এখন পেনত অলপমান মিঠাতেল লৈ তাত কেঁচা পিঁয়াজখিনি দি দিয়ক আৰু শুকান জলকীয়া দি দিয়ক, লগতে অকণমান নিমখ দি দিব। বেছি ভাজিব নালাগে, অলপ সময় ৰঙচুৱা হোৱালৈকে এই পিঁয়াজখিনি ভাজক। কোমল হৈয়ে থাকিব, তেনেকুৱা সময়তে আপুনি এই পিঁয়াজখিনি কাঢ়ি লৈ বইল আলুত দি দিব। সেয়া হৈ গ'ল। আলুত আমি পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। এতিয়া দি দিছোঁ বইল কৰা কঁঠালৰ গুটিখিনি। মই বইল কৰাৰ পাছত এই কঁঠালৰ গুটিখিনি বাকলি এৰুৱাই লৈছোঁ আৰু তাৰ পাছত দিছোঁ মই এয়া বেম্বো শ্বুটছ, অৰ্থাৎ বাঁহৰ গাজ। তাৰ পাছতেই মই অলপ পিটিকি লৈছোঁ। কঁঠালৰ গুটিবোৰ যিহেতু অলপ টান হৈ আছিলে, সেইকাৰণে অকণমান পিটিকি লৈছোঁ। আপোনালোকে হাতেৰেও পিটিকিব পাৰে, মই অকণমান স্মেচাৰেৰে পিটিকি লৈছোঁ। তাৰ পাছত মই হাতেৰে এই আলুখিনি পিটিকিম। এতিয়া মই ইয়াত দি দিছোঁ, এয়া হৈছে পুদিনা। হয়, মই ইয়াত ধনিয়া ব্যৱহাৰ কৰা নাই। আপোনালোকে ধনিয়াৰ ঠাইত এইবাৰ এয়া পুদিনা দি চাবচোন, খুব বেছি টেষ্টি হয়। আৰু তাৰ পাছতে মই দি দিছোঁ অকণমান ভোট জলকীয়াৰ তেল। ভোট জলকীয়াৰ আচাৰৰ তেল শেষত মই দি দিছোঁ। আৰু এতিয়া পৰিৱেশন কৰিবলৈ ৰেডি আমাৰ দ্বিতীয়টো ৰেচিপি, কঁঠাল গুটি আৰু আলু পিটিকা। এইবাৰ বনাবলৈ লৈছোঁ মই তৃতীয়টো ৰেচিপি। এইটো হৈছে খুবেই সহজ। খালি গৰম টাৱা এখনত কঁঠাল গুটিকেইটা দি দিয়ক আৰু কঁঠাল গুটিকেইটা নিসিজালৈকে আপুনি টাৱাখন হাই ফ্লেমতে ৰাখিব আৰু ঢাকি দিব। এনেদৰে হাই ফ্লেমত ৰাখি ঢাকি দিয়াৰ পাছত মাজে মাজে চেক কৰিব। এটা দুটা মাজে মাজে কিন্তু ফুটিবও পাৰে, ভয় খাব নালাগে। এনেকৈ অকণমান ৰঙচুৱা কালাৰটো হ'ব, কাৰণ এই বাকলিখিনি এৰুৱাই দিম যিহেতু, সেইবাবে এইখিনিত যদি ক'লা ৰঙো ধৰে, জ্বলি যোৱা নিচিনাও যদি হয়, তেনেহ'লে আপোনালোকে ভয় খাব নালাগে। আৰু এনেদৰে অলপ সময় টাৱাত পুৰাৰ পাছত কঁঠালৰ গুটিখিনি ৰেডি হৈ গ'ল। বগা এই বাকলিখিনি এৰুৱাই ল'লেই হ'ল আৰু কেঁচা পিঁয়াজৰ লগত অকণমান মিঠাতেল, অকণমান নিমখ দি দিব। ভোট জলকীয়াৰ তেল মিক্স কৰি ল'ব। আপোনালোকে আদাও দিব পাৰে, ধনিয়াও মিক্স কৰি ল'ব পাৰে। বিশেষকৈ পঁইতা ভাতৰ লগত খাই চাবচোন, খুবেই তৃপ্তিৰে আপুনি এই পঁইতা ভাতকেইটা খাব। ৰেডি হৈ গ'ল আমাৰ তৃতীয়টো ৰেচিপি, কঁঠাল গুটি পোৰা।